Hi guys, welcome to my new channel Fun and Fun. আজি মই আপোনালোকক একচুৱেলি মই গাঁৱলৈ আহিছোঁ নলবাৰীলৈ। মই আপোনালোক এতিয়া দেখাবলৈ যাম বানপানীৰ সময়ত পথাৰত কেনেকৈ মাছ মৰা হয়। এইটো আমাৰ নলবাৰী ভাষাত কোৱা হয় জৰা চোৱা, একচুৱেলি জৰা কটা হয়, একচুৱেলি মাছ মৰা হয়। জৰা কটা মানে মাছ কটা, মাছ মাৰিবলৈ যেনেকৈ যায় মাছ মৰা আৰু এটা বেলেগ ডিফাৰেঞ্চ টাইপছে মাছ কেনেকৈ মৰা হয়। আমি জানেই মাছ মাৰি পাইছে চাগে, জাকৈ মাছ মাৰি পাইছোঁ। তো আজি আমি মাছ মাৰিবলৈ যাম আপোনাৰ জোঙাৰ, এইখন জোঙাৰ বুলি কয়, চিনি হয়তো পাইছে নে নাপায় নাজানো। এইখন জোঙাৰ বুলি কয়, জোঙাৰ। আৰু লগত আমি কাঁচি লৈ পেলাই এইখন কাঁচিটো চিনি পাইছে চাগে, কাঁচি লৈ মাছ মাৰিবলৈ যাম। তো কথাটো হ'ল কি, বানপানীৰ সময়ত পথাৰৰ একচুৱেলি পথাৰখন পানী হয়তো বানপানীৰ সময়ত, তো ৰাস্তাৰ কাষত লাগি পেলাই ঠাই থাকিব, সেইখিনি মাছবিলাক জমা হয় সেই ৰাতি। তো এতিয়া কি কৰা হয়, জোঙাৰ কাঁচি লৈ পেলাই আহি মাছ মাৰিবলৈ আগবাঢ়ি আহোঁ, ৰাতি এইখিনি মাছ মাৰিবলৈ আহোঁ। তো তেনেকৈ কি হয়, মাছবিলাক ধৰাত অলপ ইজি হয়। দিনত মাৰিলে যিমান কষ্ট হয় তাতকৈ ইজি হয় আৰু। তো এইটো আমাৰ ভাষাত জৰা কটা বুলি কোৱা হয়। তো তাকে মই দেখুৱাম। একচুৱেলি আজি এতিয়া বৰষুণ দি আছে, বৰষুণ দিয়াৰ কাৰণে মই ছাতিটো ল'বলগীয়া আছে। আদাৰৱাইজ নহ'লে আপোনাৰ ফৰকাল বতৰ বেছি ভাল হয়। একচুৱেলি মাছবিলাক এতিয়া মানে এনেকৈ ভৰাটো হৈ নাথাকে, মাছবিলাক সোমাই নাথাকে। ফৰকাল বতৰত কি হয়, মাছবিলাক চিধা একদম পাৰলৈ লাগি থাকে। এতিয়া কি হয়, এয়া বানপানী বৰষুণ বতৰত আপোনাৰ কি হয়, মাছবিলাক ভিতৰলৈ সোমাই দ ঠাইত থাকে, বৰষুণৰ টোপাল পৰে হিচাপে। তো একো নাই বাৰু, আপোনাৰ ভিডিঅ' দেখুৱাম বুলি ভাবিছোঁ যেতিয়া, ভিডিঅ' বনাম বুলি ভাবিছোঁ যেতিয়া। তো মই ছাতি লৈ হ'লেও মই ওলাই আহিছোঁ, কাঁচি জোঙা লৈ পেলাই মাছ মাৰিবলৈ যাম এতিয়া। তাকে দেখুৱাম। যদিহে আপোনালোকে মোৰ ভিডিঅ'টো এইখিনি পদ্ধতি ভাল পায়, তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু লগতে মোৰ নিউজ চেনেলটো শ্বেয়াৰো কৰিব আপোনাৰ ফ্ৰেণ্ড চাৰ্কেলৰ মাজত। ঠিক আছে বাৰু, এতিয়া বেছি সময় কথা নাপাতোঁ, ৰাতি হৈছে এনেও, বেছি সময় কথা নাপাতোঁ। আপোনালোক মই কেনেকৈ বাৰু মাছ মাৰে নলবৰীয়া ষ্টাইলত, হয়তো বহুতে দেখাও নাই, তাকে মই দেখাবলৈ যাম বাৰু। ঠিক আছে, এতিয়া আমি মাছ মৰা ঠাইত যাম। ঠিক আছে, এতিয়া মাছ মাৰিবলৈ ওলাই আহিছোঁ। লগৰ আমি আছোঁ বাৰু, 4জনমান আছোঁ আমি মাছ মাৰিবলৈ। তাকেহে এতিয়া কি হয় আজি ভাগ্যত, আপোনালোকৰ ভাগ্যত দেখা পায় নে নাপায় সেইটো বাৰু পৰীক্ষাও এটা হ'ব, মোৰ পৰীক্ষা হ'ব যে মই মাছ পাওঁ কি নাপাওঁ আজি খাবলৈ। আহক বাৰু, তাৰ এই পৰীক্ষা এটা কৰোঁ। আছেনে নাই? মই পোৱাই নাই। বৰষুণ দি আছে না আজি, খাবলৈ টানেই আজি। অভিজিত মাছ কাংকাৰা কেঁকুৰাহে। সৰু মাছবিলাক, সেইবিলাকতো কাটিবও নোৱাৰি, মাৰিবলৈও নোৱাৰি। তাকেহে বদমাছ। গেল বৰষুণ নাই এতিয়া, ছাতিটো দৰকাৰ নাই এতিয়া। বৰষুণ কমিলে বাৰু, এতিয়া ঠিক নাই, মাছ ভালেমান পাৰো যাব বাৰু। চাই লওঁ কি হয়। এতিয়া দেখিছে নহয় বৰষুণ, এতিয়া বৰষুণৰ পানী, সেইটো বাৰু এতিয়া ছাতিৰ দৰকাৰ নাই। এতিয়া বাৰু ভালে যাওঁ, আকৌ মাছ পাওঁ নে নাযাওঁ। এতিয়া পাব লাগে একচুৱেলি মাছবিলাক, এতিয়া বৰষুণ কমিলে তেতিয়া ওলাই আহিব। কিন্তু সেই এতিয়া মাছ মাৰিবলৈ লাগিছে।
গৰৈ মাছ এটা আছিলে নালাগিলে। মাছবিলাক আছে কেমেৰা দেখাবলৈ মই কৈছোঁ মাছবিলাকক। চা তোৰ মাছচোন তোৰ ওপৰতে আছে ভাই আহি কিনে। কুচিয়া মাছ এইটো মাছ আহিলে ô cái ốc tắn ấy thì đây tôi cái hạt